মৰি আছে এজনী এনেকুৱা নান ঐ মেনকা মেনকা ঐ মেনকা মেনকা ঐ মেনকা মেনকা হেই কৈছো ৰ কি হ'ল এই দিন দুপৰতে যে কাউৰী দাৰৰ দৰে মাত উলিয়াই আছ মই কি শুনি নাপাওঁ নেকি হা শুনি নাপাওঁ মই মোৰ কাণখন নাই হা তুই দেখিছে না কি মোৰ কাণখন আছে নেকি হা এলা তোৰ বজাৰ এয়া দুটা আলু ল দুটা আলু দুটাই আলু কি কৰি খুৱাম মই তোক এই দুটা আলু এমাহ হ'ব লাগিব এটা 15 দিন আৰু এটা 15 দিন আনকি বাকলিখিনিও পেলাই নিদিবি বুজিছ সমস্ত বজাৰত গৈ তুই মাত্ৰ দুটা আলু পাইছি কৈছ দুমাহ যাব লাগিব হে আনিছো যে হেৰে বহুত ইমান মানুহৰ মাজৰ ভিৰত এই দুটাই পাইছো আৰু আনিছো নহয় আলু আহে নহয় এয়া ল 4টা কঁঠাল গুটি 4টা কঁঠাল গুটি তই খাই বৰ ভাল পাওঁ নহয় সেইকাৰণে আনিছো বাপ্পা ঐ ঈশ্বৰ আৰু এটা আনিছো তোৰ এয়া এটা ঔটেঙা ল ঔটেঙা হ'ব দে এই মেনকাৰ নাখালো একো নাই তোৰ মূৰত ভাঙি তোকে খুৱাম মই চাই থাক তোৰ খালি খোৱাত লাগি আছে মোৰ এটা বজাৰলৈ যাবলৈ পেন এটা পিন্ধা নাই গামোচা ঘূৰি ঘূৰি পিন্ধি আছো গামোচা হ'ব আছে হ'ব দে বেগডাল চাবা আৰু বজাৰ চোৱা হ'ব এতিয়া তৰকাৰী কৈ থাকিব নালাগে যা মোৰ কাৰণে চাহ একাপ লৈ আহ যা গাখীৰ চাহ একাপ ৰ চাহত চেনি বেছিকে দিবি যা চাহ খুৱাম মই আজি চাহ খুৱাম ইমান চিকটা নহয় এই মানুহটো এই গেছডালো খতম হ'বলৈ হ'ল এই মানে এইডাল আলু আনিছে দুটাই এমাহ চলাব লাগিব কি যে মানুহ কি যে কপালত কি পালো মই এই মানুহটো মানে চব খতম মোৰ জীৱনটো একদম মানে বেকাৰ পৰি আছো দেই এইডালৰ লগত দিয়া হয় মানে বজাৰ চালে তাৰ মাথা গৰম হৈ যাব ভাবিছো মৰিয়ে থাকো নেকি এইটোৰ লগত বিয়া হৈ ইয়াকো পয়জন দি মাৰি দিওঁ চাহত পয়জনে মিলাই দিওঁ নি মই নাই নিমিলাও চাহখিনি আজি এনেকৈ খুৱাম মই তাক বজাৰ চালে যে ইয়াৰ মাথা পাগল হৈ যাব ৰে মানুহ একদম মানে পাগলাই গৈছে কিবা মোৰ মাথা চাথা দুটা আলু 4টা কঁঠাল গুটিৰে মই তাক বনাই খুৱাম হিহুপা চাৰে গেছটো খতম হ'বলৈ হ'ল কি কৰি খুৱাম আৰু এই যে মেনকাৰ কি হ'ব মই বুজি কি লাগছি মোৰ গোটেই পৰুৱা বগাই এদাই চেনিখিনি না বাবা আজি আমি চেনি নিদো এই দুটা আলুৱে এমাহ চলাই মই আজি নিমখ সোপাহে খুৱাম দিলো ঢালি নিমখ সোপা পাব মজা ই ঘৰখনৰ অৱস্থা নাই কাম কৰি মৰিছো চাহ খুৱাম চাহত চেনি অলপ বেছিকে দিছো পাব মজা এটা কাপড়া এটা লাগছে চাহত চেনি অলপ বেছিকে দিবি ঢালি দিছো একেবাৰে বেছিকে দিছো যা মানুহ ঐ মেনকা
দেৰি লাগে ঘৰ চলাই ইফালে এনেকুৱা 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 আকৌ কেলে ইমান চিঞৰি আছ তই হে গানখন নাই মোৰ শুনি পাওঁতো ল চাহ পানী দিছোঁ তুইহে স্পেচিয়েল চাহ বনাব কৈছিলি ল চাহত পুৰা চেনি মিক্স কৰি দিছোঁ খা এতিয়া পেলাই দিলি যে খাব বেয়া হ'ল নেকি ক'লেও জগৰহে লাগিব নকওঁৱে যা নাই ভালেই গিলিব পৰা যেন নাই লাগিছে ভালেই হৈছে ভাল হৈছে খা গোটেইখিনি খাই নষ্ট হ'ব নষ্ট নকৰিবি আগতে কৈছোঁ মই নাই খাব মন নাই যোৱা তই বনাব কৈছিলি না খালি নহ'ব খা নাই মই নাখাওঁ আৰে পাৰিবি তোৰ খাইবি নাই নহ'ব মোৰ পৰা পেট ভৰি আছে আজি তুইয়ে কৈছিলি স্পেচিয়েল চাহ বনাগে যা নাই নহ'ব চাহ খাই পালে মছলা চাহ খাব মই নাখাওঁ দেই আজি প্ৰথমবাৰ জীৱনত নিমখ দি চাহ খাইছোঁ হেই গাইজ মই ৰিয়া আৰু অভিনৱ নাথ আজি ফাৰ্ষ্ট টাইম মানে মই ইয়াতে আহি নিমখ দিয়া চাহ বনাবলৈ শিকিলোঁ আৰু লগতে মোৰ ভিডিঅ'টো আজি ফাৰ্ষ্ট টাইম মানে মই ইয়াৰ লগত ভিডিঅ' বনালোঁ ই মোৰ লগৰ ল'ৰা হয় একেলগে আমি পঢ়োঁ গতিকে একেটা কথাকে আমি ক'ম যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব বাই বাই